আজি আমি কৰিম ক্লাছ 10 বাস্তৱ সংখ্যা এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 6 আৰু 7। কোৱেশ্চন নম্বৰ 6, হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে, যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? সমাধান: হিমাদ্ৰীয়ে সৰ্বাধিক থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পৰা সংখ্যা হ'ব 625 আৰু 325ৰ লসাগু। এতিয়া আমি 625 আৰু 325ক ইউক্লিডৰ বিভাজন প্ৰমেয়ত বহুৱাব লাগিব। ইয়াত ডাঙৰ সংখ্যাটো a আৰু সৰু সংখ্যাটো b। 625ক 325ৰে হৰণ কৰিলে ভাগফল হ'ব 1 আৰু ভাগ 1 থাকিব 300। এতিয়া q আৰু r ৰ মান সূত্ৰত বহুৱাৰ পাছত b ৰ মান 325ক a ৰ ঠাইত লিখিব লাগিব আৰু r 300ক b ৰ ঠাইত। এতিয়া 325ক 300ৰে হৰণ কৰিলে ভাগফল হ'ব 1 আৰু ভাগ 1 থাকিব 25, য'ত q আৰু r ৰ মান বহুৱাৰ পাছত b 300ক আকৌ a ৰ ঠাইত লিখিব লাগিব আৰু r 25ক b ৰ ঠাইত। এতিয়া 300ক 25ৰে হৰণ কৰিলে ভাগফল হ'ব 12 আৰু ভাগ 1 থাকিব 0 আৰু লসাগু হ'ব b ৰ মান অৰ্থাৎ 25। এতেকে হিমাদ্ৰীয়ে সৰ্বাধিক থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পৰা সংখ্যাটো হ'ল 25। কোৱেশ্চন নম্বৰ 7, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেণ্টিমিটাৰ আৰু 80 সেণ্টিমিটাৰ। দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? সমাধান: অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 64 আৰু 80ৰ লসাগু। ইয়াত ডাঙৰ সংখ্যাটো a আৰু সৰু সংখ্যাটো b। সূত্ৰত বহুৱাই 80ক 64ৰে হৰণ কৰিলে ভাগফল অৰ্থাৎ q হ'ব 1 আৰু ভাগ 1 হ'ব 16। এতিয়া b ৰ মান 64ক a ৰ ঠাইত লিখিব লাগিব আৰু r ৰ মান b ৰ ঠাইত। আকৌ 64ক 16ৰে হৰণ কৰিলে ভাগফল হ'ব 4 আৰু ভাগ 1 থাকিব 0। ইয়াত b ৰ মান অৰ্থাৎ গসাগু হ'ল 16। এতেকে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য হ'ল 16 সেণ্টিমিটাৰ। Don't you give up, nah, nah, nah.